নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অনুষ্যবৈদ্য অন্য এটা ভিডিঅ'লৈ কেনে আছে সকলো চাগে ভালে আছে আমি বৰ্তমান ভালে আছো আজি মহাষষ্ঠী কিছু সময় পাছতে নৱপ্ৰতিমা পাতত তুলিব আৰু সকলো অসমবাসীকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছো আৰু লগতে দুৰ্গা মা সকলো জীৱনলৈ কঢ়িয়াই আনো সুখ শান্তি আৰু সকলোৰে মনোকামনা পূৰণ হওক তাকে কামনা কৰিছো আৰু এতিয়া আমি যাব ওলাইছো বজাৰলৈ অলপ বজাৰ কৰিব লগা আছে ঘৰৰ খোৱা বস্তু অলপ আনিব লগিয়া আছে মই যাম আৰু ল'ৰাটো যাব গুণগুণ পাছফালে এনে বহিয়া আছে কেমেৰাটো অন কৰা দেখি গুণগুণ আহি বহি আছে এতিয়া তেতিয়াহ'লে বজাৰ চজাৰ কৰি আহোগৈ আকৌ পাছত লগ পাই আছো মানে মুখটো कैसा लगा मेरा मजाक ফাইনেলি বজাৰ চজাৰ কৰি আহি পাই গ'লোহি বজাৰ বা পাচলি পটল টেঙা যি গৰম পৰিছে টেঙাটো খাবই লাগিব কচু তিতা কেৰেলা এপিনে জেলেপি আনিলোঁ জেলেপিটো মেইন পূজাৰ মেইন বস্তুটো জেলেপি পিলে মিঠাতেল ৰিফাইন বা গেলামালৰ বস্তু কিবাকিবি নহৰু পিঁয়াজ আলু চুজি পেকেট এইবোৰ দাইল চাইল বহুত কিবাকিবি আছে আৰু এপিনে সৰু মাছ আনিলোঁ দনিকণা মাছ ডাঙৰ মাছ সদায় খোৱাই হয় সৰু মাছ দেখিলোঁ যিহেতু সৰু মাছ খাই ভাল লাগে সৰু মাছ লৈ আহিলোঁ A few moments later. বজাৰৰ পৰা আহি চাহ তাহ খালোঁ চাহ তাহ খাই কাপোৰ অলপ চিলাবলৈ আছিলে কাপোৰ অলপ চিলালোঁ চিলাই উঠি এতিয়া মণি দি দহি বাটো বুলি ভাবিছোঁ আৰু দহি মণি দি কেনেকৈনো বাটো আপোনালোককো অকণমান দেখাওঁ বুলি ভাবিছোঁ তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ধুনীয়াকৈ চাদৰখনত সূতাবোৰ লগাই লৈছোঁ তাৰপিছত লগাই ল'ম মণিগুটিবোৰ এতিয়া আমি মণিগুটিখিনি এনেকৈ সূতাডালত ভৰাই ল'ম এনেকৈ কৰি গুটিখিনি মই গোটেই চাদৰখনত এনেকৈ লগাই ল'লোঁ আপোনালোকে বেজিয়েদিও একেচাতে সূতাডাল লগাওঁতে সোমোৱাই যাব পাৰিব মই সূতাডালো বেলেগকৈ লগাইছোঁ আৰু হাতেদি সোমোৱাইছোঁ হাতেদি সোমোৱালে কিন্তু অকণমান সময় বেছি লাগে তাৰপিছত এতিয়া মই লগাম থুপিখিনি গুটিখিনি লগাই হৈ গ'ল এতিয়া এই সূতাখিনি ৰেডি কৰি লৈছোঁ আজি মই থুপিখিনিত লগাম বৰ্ণালী পাতৰ সূতা এতিয়া থুপিখিনি লগালোঁ ইয়াৰ দুটা কালাৰ লৈছোঁ এইটো এটা ৰঙা আৰু এটা বগা ৰঙা তিনিটা আৰু বগা তিনিটাকৈ দিছোঁ
ফাইনেলি আমাৰ দহি কমপ্লিট হৈ গ'ল। এয়া দহি এনেকৈ মণিগুটিবোৰ লগাই দিছোঁ। কেনেকুৱা লাগিছে, ভাল লাগিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দহি চহি বাতি হৈ গ'ল, দহিও বাতিলোঁ, ভাত পানী খায়ো উঠিলোঁ। আজি ৰ'দটো বহুত চাৰকৈ দিছিলে, ৰ'দতে কাম ইটো সিটো কৰি থকা হ'ল। যিহেতু মোৰতো কিবা অলপ বিষ লাগিছে। ইয়াৰ পাছফালে ভিডিঅ' সামৰিবৰ কাৰণে আহিয়ে আছে, আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু। আজি ভিডিঅ'টি মানুহলে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। বাই বাই, লাভ ইউ গাইজ। জয় অসম।